আমাৰ সকলোবোৰ সপোন পূৰণ নহয়, কিন্তু তাৰ পিছতো সদায় ৰাতি আকৌ এটা নতুন সপোনে আহি চকুত লগ দিয়েহি। দুখ এইবাবেই কৰা উচিত নহয় যে সপোনবোৰ পূৰণ নহ'ল, কাৰণ সদায় ৰাতি লখ লখ তৰাই আকাশ পোহৰাই, অথচ জোনটোহে পৃথিৱীখন উজ্বলাই তোলে। আমাৰ চিন্তাৰ মাজতে আমাৰ জীৱন। ভাল চিন্তা কৰিলে সদায় সুখী হ'বা, দুখৰ চিন্তা কৰিলে দুখী হৈ থাকিবা। ভয় চিন্তা কৰিলে ভয় খাবা, বেমাৰৰ চিন্তা কৰিলে অসুস্থ হ'বা, আৰু বিফলতাৰ চিন্তা কৰিলে সফল কেতিয়াও নহ'বা। জীৱনত নিজকে সুখী কৰিব ৰাখিবলৈ দুটা শক্তি বহুত প্ৰয়োজন। এটা হৈছে যিকোনো কথা সহ্য কৰিব পৰা, আৰু আনটো হৈছে সকলো মনৰ ভাৱ বুজি পোৱা। মানুহ দুটা কাৰণত সলনি হয়, বিশেষ কাৰোবাক পালে আৰু বিশেষ কাৰোবাক হেৰুৱালে। জীৱনত কি হেৰুৱালা, কি পাব লগা আছে সেয়া ভাবি সময় নষ্ট কৰি আৰু মন বেয়া কৰি একো লাভ নাই। বৰ্তমান লগত যিখিনি আছে তাক লৈ সুখী হ'বলৈ শিকা, তেতিয়াহে জীৱনটো সহজ হৈ পৰিব। আনে কি ভাল পায় সেইটো জৰুৰী নহয়। এই দুনিয়াত জীৱনটো তোমাৰ, সেয়েহে তোমাৰ ভাল লগাটো কৰা, কিয়নো সুখ তোমাক আনে নিদিয়ে, আনে কেৱল মাত্ৰ সমালোচনাহে কৰিব।